হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল আখতাৰ লাইফ আৰিয়ান চেনেলৰ সকলোকে মই আদৰণি জনাইছোঁ। মই আজি আমৰ টেঙা মিঠা জ্বলা এটা চাটনি বনাম। কেনেকৈনো বনাওঁ আপোনালোকক দেখুৱাই আহকচোন। ইয়াৰ কাৰণে মই 2টা কেঁচা আম লৈছোঁ আৰু মই ইয়াৰ ওপৰৰ বাকলিটো চেলাই ভালদৰে ধুই ল'ম। মই 2টা আম এনেদৰে কাটি ল'ম আৰু গেছত কেৰাহী এটা পাতি দিম। যেতিয়া কেৰাহীটো গৰম হৈ আহিব তেতিয়া মই ইয়াত লং ইলাচি দি দিম আৰু এইখিলা তেজপাত, হাফ চামুচ সৰিয়হ, গোটা সৰিয়হ আৰু ইয়াত মই 2 চামুচ মিঠাতেল দি দিম। ল' ফ্লেমত তেলটো গৰম হ'ব দিম। তেলখিনি যেতিয়া গৰম হৈ আহিব ইয়াতে দি দিম মই এটা শুকান জলকীয়া আৰু হাফ চামুচ হালধি গুড়ি আৰু মই ভালদৰে লাৰি দিম আৰু ইয়াতে দি দিম গোটেইখিনি আম আৰু ভালদৰে লাৰি দিম। জিৰা গুড়ি হাফ চামুচ, আৰু শুকান জলকীয়া গুড়ি হাফ চামুচ দি দিম, ভালদৰে লাৰি দিম আৰু ইয়াতে দি দিম মই পানী। ভালদৰে লাৰি মই ইয়াত ঢাকন লগাই দিম 3 মিনিটৰ কাৰণে। তিনি মিনিটৰ পিছত মই আকৌ চেক কৰিম। ইয়াত মোৰ পানী আছে আৰু মোৰ পানী নালাগে। আকৌ মই ঢাকন লগাই দিম। আকৌ ঢাকনখন লৈ মই চাম আৰু ইয়াত মই এচামুচ চেনি দিম। এইটো আপোনালোকৰ সোৱাদ অনুসৰি দিব। আকৌ ঢাকন লগাই মই সিজিবলৈ দি দিম। আকৌ 2 মিনিটমান পিছত মই ঢাকন ওলাই ইয়াত মই নিমখ দি দিম সোৱাদ অনুসৰি। ঢাকন লগাই মই এয়া মোৰ ৰেডি হৈ গ'ল। ইয়াত আপোনালোকে ইচ্ছা কৰিলে 5 ফোৰণ দিব পাৰে, কিন্তু মই দিয়া নাই। আৰু মোৰ আজি আমৰ টেঙা মিঠা জ্বলা চাটনিটো ৰেডি হৈ গ'ল। আৰু মোৰ ভিডিঅ' চাই কেনেকুৱা পালে প্লিজ আপোনালোকে কমেণ্ট কৰিব, ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব।